Big breaking. প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকে 1 তাৰিখৰ পৰা দৰমহা পাব প্ৰথম সিদ্ধান্ত 1 তাৰিখৰ দিনাই দৰমহা লাভ কৰিব তেওঁলোকে 15 দিনৰ ভিতৰত স্কুটিৰ বিতৰণ সমাপ্ত হ'ব দ্বিতীয় সিদ্ধান্ত বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণো সম্পূৰ্ণ হ'ব দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথি এসপ্তাহৰ ভিতৰতে জিলাসমূহলৈ প্ৰেৰণ কৰিব চৰকাৰে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নতুন নীতি শীঘ্ৰে লোৱা হ'ব 1 লাখ নিযুক্তি দিব চৰকাৰখনে অধিকাংশ শিক্ষা বিভাগত নিযুক্তি দিয়া হ'ব 1 লাখৰ সৰহ সংখ্যকে নিযুক্তি পাব শিক্ষা বিভাগত শিক্ষা বিভাগত খালি হৈ থকা সকলো পদ পূৰণ কৰা হ'ব টেট উত্তীৰ্ণ শীঘ্ৰে নিযুক্তি দিয়া হ'ব এইটো এটা বৃহৎ ঘোষণা টেট উত্তীৰ্ণ শীঘ্ৰে নিযুক্তি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা হ'বই কিদৰে অনুষ্ঠিত হ'ব ইয়াক লৈ আলোচনা কৰিছে চৰকাৰে কিন্তু পৰীক্ষা হ'বই প্ৰাদেশিকৃত বিদ্যালয় শিক্ষকে 1 তাৰিখৰ পৰা দৰমহা পাব মন্তব্য অতি গুৰুত্বপূৰ্ণ কথা কৈছে 13টা বৃহৎ সিদ্ধান্ত এটা শুনাইছো আপোনালোকক সকলে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আমাৰ স্কুলসমূহৰ যি প্ৰভিন্সিয়েলাইজেশ্যন হৈ গ'ল কিন্তু তাৰ শিক্ষক কৰ্মচাৰীসকলে দৰমহা পোৱা নাই আজিৰ মিটিঙতটো সিদ্ধান্ত কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুনিশ্চিত কৰিছে যে অহা 1 তাৰিখৰ পৰা সকলোৱে নিয়মিতভাৱে দৰমহা পাবলৈ আৰম্ভ কৰিব 1 তাৰিখৰ দিনাখনে দৰমহাটো পাব স্কুটিসমূহৰ বিতৰণ যিটো অসমাপ্ত হৈ আছিল অহা 15 জুনৰ ভিতৰত এই স্কুটিসমূহৰ বিতৰণ কাৰ্য এইখিনি আমাৰ আৰম্ভ হৈ যাব সমাপ্তও হ'ব পাঠ্যপুথি যিসমূহ জেগাত বিনামূলীয়া পাঠ্যপুথি পোৱা নাই সেই বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণটো নোপোৱা ঠাইখিনিত পাব আৰু দ্বাদশ শ্ৰেণীৰ মই ইতিমধ্যে আগতে ঘোষণা কৰিছিলোঁ যে দ্বাদশ শ্ৰেণীৰ কাৰণে পাঠ্যপুথি আমি এসপ্তাহ 10 দিনৰ ভিতৰতে আমি প্ৰত্যেকখন জিলালৈকে আমি তাতে জিলাত পুৱাই দিবৰ কাৰণে আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছোঁ শিক্ষা খণ্ডটোত যিখিনি মৌলিক অভাৱ অনাটন আছে মৌলিক অভাৱ অনাটনখিনি দূৰ কৰাৰ কাৰণে কাৰ্যকৰী আজি কিছু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই মৌলিক সমস্যাবিলাকৰ ভিতৰত দেখা গৈছে যে স্কুলসমূহত বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহত বহু শিক্ষকৰ পদ খালী হৈ আছে আৰু এই শিক্ষকৰ পদ খালী হৈ থকাৰ কাৰণে তাত ছাত্ৰ ছাত্ৰীসকলে নিয়মিতভাৱে গুৰুত্বপূৰ্ণ বিষয়ত পাঠদান কৰিব পৰা নাই এটা নতুন ধৰণৰ ৰিক্ৰুটমেণ্ট পলিচি এটা কথা ভবা হৈছে আৰু যিটো নতুন ৰিক্ৰুটমেণ্ট পলিচিটোত তাৰে অধ্যক্ষগৰাকীক আমি এম্পাৱাৰ কৰিম তেখেতৰ হাততে ক্ষমতা প্ৰদান কৰা হ'ব যে চৰকাৰে যি বান্ধি দিয়া নীতি নিয়ম আছে যে টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব BEd পাছ কৰিব লাগিব যি গাইডলাইন আছে তাৰ ভিত্তিত অধ্যক্ষসকলে সেই খালী পদসমূহত তেওঁলোকে নিযুক্তি দিব পাৰিব নিযুক্তি দিয়াৰ পাছত বা তেওঁলোকক সিলেকশ্যন কৰাৰ পাছত চূড়ান্ত অনুমোদনটো তেওঁলোকে ইয়াৰ পৰা ডাইৰেক্টৰেটৰ পৰা তেওঁলোকে চূড়ান্ত অনুমোদন লাভ কৰিব কিন্তু বিষয়টো যাতে ইয়াত ৰঙা ফিটাৰ মাজত ফাইলৰ পাছত ঘূৰি নাথাকে আৰু পদসমূহ অনিৰ্দিষ্ট কাললৈ যদি যাতে খালী হৈ নাথাকে তাৰ কাৰণে প্ৰিন্সিপালসকলে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আনকি আংশিক এটা সময়ৰ কাৰণে কোনোবা এগৰাকী শিক্ষয়িত্ৰী তেখেতে প্ৰসূতিজনিত কাৰণত যদি ছুটিত যাব লগা হয় সেই মাজৰ কেইটামান মাহ তাতো যাতে কোনো ধৰণৰ জটি নপৰে অস্থায়ীভাৱে হ'লেও মানে অধ্যক্ষগৰাকীয়ে শিক্ষক নিযুক্তি দিব পাৰে সেই ধৰণে তেখেতক আমি ক্ষমতা প্ৰদান কৰিম এটা নতুন ৰিক্ৰুটমেণ্ট পলিচি হ'ব আমাৰ বিশেষকৈ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত আমাৰ পলিটেকনিক কেইখন আছে আৰু ইঞ্জিনিয়াৰিং কলেজ কেইখন আছে তাত নিযুক্তি প্ৰক্ৰিয়াবিলাক আৰম্ভ হোৱা নাই গতিকে এই পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ কেইখনৰ নিযুক্তিৰ কাৰণে এখন পৃথক ৰিক্ৰুটমেণ্ট বোৰ্ড নিযুক্তি বোৰ্ড এখন খুব সোনকালে সৃষ্টি কৰা হ'ব আৰু এই বোৰ্ডখনে খুব সোনকালে যাতে নিযুক্তিবিলাক দিব পাৰে আৰু আমাৰ খুব উন্নত মানদণ্ডৰ শিক্ষা আমি এই ইঞ্জিনিয়াৰিং কলেজবিলাকত দিব পাৰোঁ পদ যাতে খালী হৈ নাথাকে তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ
ইতিমধ্যে অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, ঘোষণা কৰিছে যে 1 লাখ নিযুক্তি চৰকাৰী খণ্ডত অসম চৰকাৰে দিব আৰু ইয়াৰ সৰহসংখ্যকেই শিক্ষা বিভাগৰ অধীনত হ'ব। এতেকে শিক্ষা বিভাগত খালী হৈ থকা সকলো পদ পূৰণ কৰাৰ কাৰণে তৎকালীনভাৱে আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম। আমি যিখিনি নতুন বিশ্ববিদ্যালয় আৰম্ভ কৰিলোঁ, সেই নতুন বিশ্ববিদ্যালয় কেইখনৰ কাৰণেও তাৰ যি ষ্টেটিউট আমি প্ৰকাশ কৰিব লাগে, ষ্টেটিউট কেইখন এসপ্তাহৰ ভিতৰত ষ্টেটিউট ওলাই যাব, যাতে ইউনিভাৰ্চিটিবিলাকে তেওঁলোকৰ এক্সিকিউটিভ কাউন্সিল, তেওঁলোকৰ একাডেমিক কাউন্সিল, ফাইনেন্স কমিটি এইখিনি যাতে গঠন কৰিব পাৰে, তাৰ কাৰণে আমি